ও আরে অক্রোর লীলা সঙ্গে ভুক হাতি নাই আরে পাইল রে শোভা সর আরে রাম হরি রাম হরি ভুলা কর আইল রে উগ্র মহামান্য মথুরার প্রজাগণের দুঃখ দুর্গতি দেখি মোর প্রাণে হাহাকার করে উঠেছে অক্রোর। মই ভাবি আচৰিত হৈছো কিহৰ কারণে কুলাঙ্গার কংসক মই পুত্র রূপে পাব লগা হল অক্রোর। মহারাজ ময়ো তাকেই ভাবিছো মহারাজ। সঁচাকৈয়ে মথুৰাবাসী আজি কংসৰ নিষ্ঠুৰ অত্যাচাৰত বিৰুদ্ধ ৰজনী পাৰ কৰিছে। কংসৰ কুশাসনত যাদৱ নেতা বসুদেৱ আৰু ৰাজদূহিতা দৈৱকীয়েও বিনিত্ৰভাৱে ৰজনী পাৰ কৰিছে মহাৰাজ। সঁচাকৈয়ে জানো বসুদেৱ দৈৱকী দোষী অক্ৰূৰ। মহাৰাজ এই সকলোবোৰ ভগৱন্তৰ লীলা মহাৰাজ। এই সকলোবোৰ ভগৱন্তৰ লীলা। নহ'লেনো বসু দৈৱকীৰ বিবাহৰ ৰজনী নৌমাৰ যাওঁতেই সেই অভিশপ্ত দৈৱদানীয়ে দুয়োৰে জীৱন বিষময় কৰি তোলেনে মহাৰাজ? অক্ৰূৰ মহাৰাজ মথুৰাৰ দুৰ্ভগীয়া প্ৰজাগণক এই অসহায় উগ্ৰসেনে কেতিয়াবা জানো কংসৰ কুশাসনৰ পৰা ৰক্ষা কৰিব পাৰিব? মহাৰাজ আপুনি অস্থিৰ নহ'ব মহাৰাজ। দুষ্টক দমন কৰি এদিন নিৰাকাৰ নাৰায়ণে শান্তি ৰাজ্য পুনৰ স্থাপন কৰিব। আমি মাত্ৰ নিমিত্তহে মহাৰাজ। বলক মহাৰাজ, আপোনাৰ বিশ্ৰামৰ সময় হ'ল। এতিয়া অন্তঃপুৰলৈ বলক। বলা অক্ৰূৰ।